তাত যিমান মানুহ আছে সিহঁতৰ ভৰসা নাইতো দিব লাগে না অসম মেঘালয় সীমান্তৰ পৰা এখন টাটা মোবাইল কাঠসহ জব্দ কৰিছে আৰু লৈ অহা দেখিবলৈ পোৱা গৈছে। ক'ৰ পৰা আচলতে উদ্ধাৰ কৰিলে বা জব্দ কৰিছে গাড়ীখন, ক'লৈ লৈ গৈ আছিল, কিমান পৰিমাণৰ কাঠ আছিল? প্ৰথমৰ পৰা মই গোটেই কথাখিনি কৈ আছোঁ আপোনালোকক। ওচৰত আহি হ'ল প্ৰায় আপোনাৰ ৰাতিপুৱা 2:30 বজামানত ধৰা হৈছে বোলে। সেইটো আপোনাৰ মকৈলম এৰিয়াৰ পৰা ধৰি লোৱাৰ পিছত আমাৰ CF ছাৰজনক জনালে। তাৰপিছত তেখেতে মোক ৰাতিপুৱা জনাই সোনকালে যোৱা তুমি ষ্টাফ লৈ পেলাই তাতে মকৈলম ষ্টাফে গাড়ী এখন ধৰি ৰখা হৈছে বুলি কয়। আমি ফটোফট ছাৰে কোৱাৰ লগে লগে আমি ওলাই গ'ল। তাৰপিছত দেখা পালোঁ তাতে অলৰেডি এটা গাড়ী ডিটেইন কৰা মেলগাড়ী। কাঠ হ'ল আপোনাৰ ইয়াত থকা পাইন গছ, সেইটো আপোনাৰ মাৰ্কেট ভেলিউ গতিকে ইমান নাই যে আপোনাৰ ৰাফলি এৰাউণ্ড এপ্ৰক্সিমেটলি 20,000 মানৰ ওচৰত থাকিব এইটো মাৰ্কেট ভেলিউ। কোন জেগাৰ পৰা উদ্ধাৰ মানে জব্দ কৰিছে? ঠাইখিনি কি? ঠাইখিনি অনলি মকৈলম এৰিয়া জেগাখিনি গম পোৱা নাই। এইটো এৰিয়া জেগাটো কি কয় এইটো মই নিজেও মানে মকৈলম এৰিয়া, কিন্তু মকৈলম এৰিয়াৰ পৰা এইটো ধৰা হৈছে ৰাতিপুৱা আপোনাৰ 2:30 বজামানত। কিন্তু মূল্যৱান গছ নহয় বুলি আপুনি উল্লেখ কৰিছে। মূল্যৱান গছ নহ'লেও কিন্তু দেখিবলৈ পোৱা গৈছে মাত্ৰ 2টা দিন উকলি গৈছে যে বিশ্ব পৰিৱেশ দিৱস পালন কৰিছে, বৃক্ষৰোপণ কৰিছে বিভিন্ন দল সংগঠনৰ বিভাগীয় লোকে, কিন্তু এনেদৰে দেখিবলৈ পোৱা গৈছে কাৰ্বি পাহাৰত বা কাৰ্বি আংলঙত বনধ্বংসযোগ্য। কি ক'ব বিচাৰিব? প্ৰতিৰোধৰ বাবে আচলতে কেনেকুৱা ব্যৱস্থা আপোনালোকে হাতত লৈছে বা কি চিন্তা চৰ্চা কৰিছে অনাগত দিনৰ বাবে? মই সেইটো কথালৈ ক'ব বিচাৰোঁ, আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু বিভিন্ন অৰ্গেনাইজেশ্যন মিলি, সংগঠন যিমান আছে মিলি সেইটো এৱেৰনেছ প্ৰগ্ৰাম থোৱা একদম গাঁৱত গৈ এইটো বহুত দৰকাৰ। কাৰণ এনেকুৱা দেখা হৈছে আমাৰ মানে গাঁৱৰ থকাৰ মানে একো কৰিবলৈ নাই, খাবলৈ নাই, সেইবোৰ লাইনত সোমাই একদম বহুত পৰিৱেশ নষ্ট কৰা হৈছে। এইটো বহুত বেয়া লাগিল আমাৰো, কিন্তু আমাৰ ষ্টাফ একদম ডিউটি নন ষ্টপ কৰাৰ কাৰণে আজি যিখিনি পাৰিছোঁ ধৰি অনা, সেইটো আমাৰ বহুত গৰ্ব ফিল কৰিছোঁ আমি। চ' গতিকে এনেকৈ কৰি থাকিম। যিটো মই ক'লোঁ আপোনালোকক, সেইটো মানে এৱেৰনেছ গাঁৱে গৈ মানে অকল আমাক বুলি নহয় আৰু অকল আমি নোৱাৰিম, গোটেই মানে মিলি সেইটো এৱেৰনেছ গাঁৱত গৈ মানে সেইটো প্ৰগ্ৰাম পাতি যাতে মানে সিহঁতক বুজাই পেলাই যে মানে সেইটো মানে যদি দিনে দিনে এনেকৈ নষ্ট কৰি পেলালে আকৌ কৰি থাকিলে একদম আমাৰ পৰিৱেশৰ কাৰণে বহুত ডিফৰেষ্টেশ্যন হিচাপত বহুত মানে ডিফেক্টিভ হ'ব বুলি আমি সিহঁতক বুজাব লাগিব। যদি গছসমূহ আচলতে কোনে কটা বুলি সন্দেহ কৰিছে আৰু ক'ত লৈ গৈ আছিলে এইবোৰ? সন্দেহ কৰিছে এইটো কোনে কাটিছে এইটো গম পোৱা নাই, কিন্তু গাড়ী ধৰি পাইছে, চব পলাই গ'ল বোলে। তাৰপিছত এইটো হেডিং কৰি আছে আপোনাৰ মেঘালয় ফালে। গাড়ীখন ক'ৰ, মেঘালয়ৰ নে অসমৰ গাড়ী? এইটো এতিয়া বৰ্তমান গম পোৱা নাই, এতিয়া খালি ML লিখা সেইটো এইখিনিয়ে গম পাইছোঁ। সেইটো তদন্ত কৰিব লাগিব ক'ৰ হয় গাড়ীটো আৰু মেঘালয় গাড়ী নে ইয়াত ক'ত গাড়ী এইটো, কিন্তু খালি গম পাইছোঁ মেঘালয়ৰ ফালে মানে হেডিং কৰি আছে আৰু মেঘালয় অভিমুখে আছে আৰু মেঘালয় নম্বৰৰ গাড়ী, মেঘালয় নম্বৰৰ গাড়ী ৰেজিষ্ট্ৰেশ্যনটো সেইখিনিহে জানো এতিয়া বৰ্তমান।
তাত যিমান মানুহ আছে সিহঁতৰ ভৰসা নাইতো শিকিব লাগে না